সকলোকে নমস্কাৰ জনাইছো। মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছো। কবিতাটিৰ শিৰোনাম ৰাংঢালীৰ উচুপনি। আকৌ কিয় আহিলি ৰাংঢালী বহাগ তই, নেলাগি আহিব তই মোৰ হৃদয় জ্বলাবলৈ। গছৰ ডালত কপৌ ফুলিলে, পাতৰ আঁৰত কুলিয়ে বিনালে, অতীতৰ মধুৰ ক্ষণে যে মোক আজি আমনি কৰে। ফুলিছিল মন ফুলনিত মোৰ ডাল হোৱাই বহাগীয়ে জাৰ, আধা ফুলতে পৰি গল জয়, পিন্ধিব নাপালো মই মালাগাঠি ডিঙি হোৱাই। মোৰ বহাগী হৃদয়ত বহাগী পূৰ্ণিমাৰ জোনে হাঁহিছিল, মন কাচলিত তগৰে সুবাস বিলাইছিল, আৰু মৰহিয়াখনি উজলি উঠিছিল। ভাবিছিলো এনেকৈয়ে পাৰ হব মোৰ জীৱনৰ বাকী দিনবোৰ। হঠাৎ কিয় ধুমুহা আহিলি, কিয় মৰহি ৰল মোৰ মনৰ গোলাপ, কিয় ঢাকিলি মোৰ মনৰ আকাশ। নহল যে মোৰ বহু গীত গোৱা, নহল যে মোৰ বহু কথা কোৱা, মনৰ উৰ্মিমালা শিলাময় হিয়াখনি আজি কিমান যে দুখত খুন্দা খালে। ভাবো নাহক এনেকাল কাৰো জীৱনত, সৌভাগ্যৰে পাৰ হওক জীৱনৰ প্ৰতিটো পল।